Hello guys, কি খবৰ আপোনালোকৰ? মই ভালে আশা কৰোঁ যে ভিডিঅ'টো চাই ভাল পাবৰ কাৰণে আজি কৰিছোঁ ৰাতি 12টা বজাত যাম। এতিয়া গাড়ী আহিছে আৰু এইবোৰ পেকিং কৰি থৈ দিছোঁ বেগ চেট আৰু গৈ আছোঁ। বৰ্তমান আমি গুজৰাটৰ বৰোদা হয়, বৰোদাত পাৰগৈ চাবলৈ যাম। এটা শিৱ মন্দিৰ আছে হয়, বহুত ওখ পাহাৰৰ ওপৰত আছে মন্দিৰটো। দেখাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকক কেনে পাই জনাব। এই জাৰ্ণিটো বহুত কষ্ট হ'ব, আমি কষ্ট কৰি হ'লেও যাম। ৰাতি 4 ঘণ্টা 5 ঘণ্টামান লাগিব তালৈ যাই পাওঁতে। চোৱাটোৰ পৰা ৰাতি টোপনি ক্ষতি হ'ব বহুত, হ'লেও মই ভিডিঅ'টো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে, কাৰণ এই মন্দিৰটো বহুত প্ৰিয় হয় সকলোৰে, শিৱ মন্দিৰ হয়। আপোনালোকে যাই চাব আপোনালোকে। আমি বাৰু প্ৰথমবাৰ যাব ওলাইছোঁ, কেনে হয় নাজানো। ভিডিঅ'টো দেখাব পাৰিম যিমানখিনি পাৰোঁ। মোবাইল চাৰ্জ শেষ নোহোৱালৈকে ভিডিঅ'টো কৰিবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে কেনেকৈ জনাব। তেন্তে আমি এতিয়া যাব ওলাইছোঁ, তাত গৈ দেখাম। আমি আহি পালোঁ এতিয়া মন্দিৰৰ জয় মাতা কালি হৈছে কৰ্ণ অৰ্জুনৰ চিনেমাখন বোলে শুনামতে ইয়াতে কৰিছিলে আৰু জয় মাতা নাজানো কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ, অলপ হ'লেও চেষ্টা কৰিছোঁ আপোনালোকক দিবলৈ। आने का नहीं था, अचानक आया है बेटा। क्या नाम है तेरा? गौतम। उसको बोल रहे बेटा शिव जी की सेवा करना, तुम शिव जी को मारना के माता जी मिला कर दो। मंगलवार करना, मंगलवार के दिन उतरेगा। ভৱিষ্যতবাণী কোৱাটো একেবাৰে সাংঘাতিক মিলচিনে তো এই হেৰ এখন আছে প্ৰথমতে ঠিকে আছিল, তাৰপিছত এই এহেঁতকেইটা আগত পৰলা নহয়। এইটো ক'বা তিনিটা নাৰিকল দিলোৱে একবাৰ মই পইচা দুই ঘণ্টা যাব লাগিব, 2 ঘণ্টা। কিমান ধুনীয়া হয় আপোনালোকে চাই থাকক। পাৰ গৈ আহিছোঁ, চলো। আহি পালোঁ এতিয়া। কৃষ্ণ জয় মাতাজী। অলপ কেমেৰা দেখাই দিয়ক। নামৰ মানুহ বে আমাক দিব নে লৈ আহিম আনবা নোৱাৰে কেইটা কিয় নানিম। সেই দেখাই কৰোঁ।
মেইন গেটটো হয় মন্দিৰটো। 10 किलो लो भैया এইটো ৰাস্তা বহুত যাওঁতে বহুত টাইম লাগিব ন চিৰিকেইটা। এইটো ৰাস্তা ভিউ হয়। পালোহিতে বেছি নাই আৰু কষ্টৰ ফলত আহি পালো। নাই দে আহি পালো। হয় কেইটা আহি পালো মন্দিৰ। নৰা নেকি ওলাব লাগিব। বাচ্চা না নৰা বুলি কৈছে আকৌ গামোচা পুষ্টি বান্ধি দি আমাৰ অসমৰ হেৰি সন্মানটো ৰাখি থৈ যাওঁ নেকি? A few moments later. বেছিকে দিবা